Hello friends, welcome to my YouTube channel. আপোনালোকৰ কি খবৰ? I hope you fine. So আজি আমি কদমত আহি উপস্থিত হৈছোঁ এখন গাঁৱত আৰু এই গাঁওখনত আমি আহিছোঁ এগৰাকী কণমানিৰ সৈতে লগ কৰিবৰ কাৰণে আৰু কণমানিগৰাকী ভাগৰ প্ৰতিভাসমূহ ইমানেই বিশেষ যে আপোনালোকৰ আগত নেদেখুৱাকৈ মই থাকিব নোৱাৰা হৈছোঁ। সেইটো কাৰণে মই আহি পেলাই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আমি এতিয়াই অলপ সময় পিছতে আমি কণমানিগৰাকীৰ লগত সাক্ষাৎ হ'ম। চ' আপোনালোকে আহক মোৰ লগত। বৰষুণৰ বাবে ৰাস্তাবোৰ সম্পূৰ্ণৰূপে গেলা হৈ আছে আৰু ইয়াত তেওঁলোকে কাঠ পাৰি থৈছে, কাঠৰ ওপৰেদিয়ে যেন তেনে পাৰ হৈছোঁ। তথাপিতো বাৰু ভৰিত বোকা লাগি গৈছে। কিমান কষ্ট কৰি পেলাই আহিছোঁ আপোনালোকে ভাবক। আৰু ইয়ালৈ অহা ৰাস্তা আগৰ অংশখিনিও বহুত ভয়ানক আছিলে আৰু তাৰ মাজতে আমি আহি পেলাই ইয়াত উপস্থিত হৈছোঁহি। আপোনালোক আহক, ভিতৰলৈ আমি যাওঁ। এওঁ হৈছে কণমানিগৰাকী ভাগৰ আইতা, এওঁ হৈছে তেওঁৰ মাতৃ আৰু তেওঁ ভাগৰ পিতৃ, আৰু এওঁ হৈছে আমাৰ সেই কণমানিগৰাকী যিগৰাকীৰ কাৰণে আমি ইমান দূৰৰ পৰা ইয়াত আহিছোঁ। ফ্ৰেণ্ডছ, আমি আহি পালোঁহি এইগৰাকী কণমানিৰ ওচৰত। তাইৰ লগত আমি অকণমান বাৰ্তালাপ কৰিম, তাৰপিছতে তেওঁৰ ভাগৰ প্ৰতিভাসমূহ আপোনালোকৰ আগত দাঙি ধৰিম। চ' প্ৰথমে আমি সুধোঁ তেওঁৰ নামটো। তোমাৰ নামটো কি ভণ্টি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী গগৈ। তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 8 ক্লাছ 8ত পঢ়ি আছা। স্কুল গৈ ভাল লাগেনে? লাগে। আৰু তোমালোকৰ ঘৰত কোন কোন আছে? আইতা, মা, পাপা, ভাইটি, মই। ভাইটি কিহত পঢ়ি আছে? ক্লাছ 5। ক্লাছ 5ত পঢ়ি আছে। তোমালোকে ভাইটিৰ লগত কাজিয়া লগানে? নাই নালাগে। নালাগা। আৰু তুমি কি ভাল পোৱা? মই গান গাই ভাল পাওঁ আৰু নাচি। নাচ আৰু গান তুমি ক'ৰবাত শিকিছিলা নে নিজেই? নিজেই। আমি অলপ বাহিৰৰ ফালে আহিলোঁ কাৰণ ভিতৰত গৰমটো বহুত বেছি আছিল আৰু লগতে লাইটৰ ফ'কাছটো অকণমান কম হৈ আছিলে। সেইকাৰণে আমি মনতে ভাবিলোঁ যে বাহিৰলৈ আহোঁ, আহি পেলাই তেওঁ কণ্ঠসমূহ উপভোগ কৰোঁ। আপোনালোকে অলৰেডি আমাৰ ইণ্ট্ৰডাকশ্যনখিনি পালে, তেওঁ ক'ৰ হয়, তেওঁৰ নাম কি। চ' এতিয়া আমি এটা কথা ক'ব বিচাৰিম, তেওঁৰ পৰা আমি যিমানটো গম পালোঁ, তেওঁ কোনো ধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ এইসমূহৰ প্ৰতিভা লৈছে। চ' হয়তো আপোনালোকে যদি চেনেলটো যদি এনেকৈ যদি আগুৱাই নিয়ে, তেওঁৰ ভাগৰ প্ৰতিভাসমূহ যদি সকলো আগত যদি দেখায়, তেনেহ'লে বহুতখিনি আমাৰ কাৰণে সহায় হ'ব আৰু এই কণমানিগৰাকীৰ কাৰণেতো তেওঁ ভৱিষ্যতৰ কাৰণে বহুত ডাঙৰ এটা সহায় হ'ব। চ' আজি তেওঁ এটা গান গাম বুলি কৈছে। এই কণমানিগৰাকীয়ে অসমীয়া গান আৰু অসমীয়া ফ'ক ডান্স মানে বিহু তেওঁ বহুত ভাল পায়। তেওঁ এতিয়া গাবলৈ ওলাইছে নাহৰ ফুলৰ বতৰতে মোৰ। এই ছংটো তেওঁলোকে গাবলৈ বিচাৰিছে। চ' আপোনালোকে শুনকচোন তেওঁ কেনেধৰণে গায়। নাহৰ ফুলৰ বতৰতে মোৰ পাহিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। নাহৰ ফুলৰ বতৰতে মোৰ পাহিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। হালধি মাহে শুৱনি হনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলৰ বতৰতে মোৰ পাহিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। কিনো চেনে আছিল বুকুত বনজুয়ে পুৰা দিপুৰে, কিনো মৰম আছিল মনত মনৰ হেঁপাহ মনতে পমে। কুলিৰ মাতৰ চিঞৰতে পেঁপা ঢোলৰ শব্দতে পিৰিতি উঠে সাৰ পায়, পিৰিতি উঠে সাৰ পায়। দুয়োটি হাত জেতুকাৰে শুৱনি, তাতো দেখোন নভৰে মোৰ মন। কিনো ভাবত নিশা নাহে টোপনি,
মোলৈ আছে বাট চাই, কোনে মোলৈ আছে বাট চাই। নাহৰ ফুলাৰ বতৰতে মোৰ পাহিলাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই, কোনে আহি আজি গগনা বজাই, কোনে আহি আজি গগনা বজাই। ৱাও, কিমান ধুনীয়াকৈ গালা তুমি। চ' গানটো আপোনালোকে শুনিছে, বহুত ধুনীয়াকৈ গাইছে। ইমান কণমানি হৈ পেলাই তেওঁ ইমান ধুনীয়াকৈ গানটো আপোনালোকৰ আগত দেখাইছে। চ' আপোনালোকে তেওঁক আৰু আগুৱাই নিয়াত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। চ' দ্বিতীয়টো গান তুমি কি গাম বুলি ভাবিছা? বগাকৈ ধুনীয়া। বগাকৈ ধুনীয়া। চ' আমি এতিয়া শুনিম তেওঁৰ পৰা আৰু এটা গান, এইটো হৈছে বগাকৈ ধুনীয়া। চ' আমি শুনো, আহকচোন। বগাকৈ ধুনীয়া দেখি মৰম লগা, পাহোৱাল কাটি দেখি প্ৰেমত পৰা, বুলি নাভাবিবা তেনে নহয় আমি, তুমি মোৰে সোণ মনি। অ' জানই নাযাবা মোকে পাহৰি, মই নাজানো নাযাবা মোকে পাহৰি। বগাকৈ ধুনীয়া দেখি মৰম লগা, পাহোৱাল কাটি দেখি প্ৰেমত পৰা, বুলি নাভাবিবা তেনে নহয় আমি, তুমি মোৰে সোণ মনি। অ' জানই নাযাবা মোকে পাহৰি, মই নাজানো নাযাবা মোকে পাহৰি। পুৱা কটাৰোৱা তোলা সকলো জানো মই, তাকৰীয়াল হানেৰেও চলিব পাৰিম মই। অ' দেহাত যদিও নাই তোমাৰ চাকৰি, যোৱা নাই মই তোমাকে পাহৰি, যদিও নাই তোমাৰ চাকৰি, যোৱা নাই মই তোমাকে পাহৰি। বগাকৈ ধুনীয়া দেখি মৰম লগা, পাহোৱাল কাটি দেখি প্ৰেমত পৰা, বুলি নাভাবিবা তেনে নহয় আমি, তুমি মোৰে সোণ মনি। অ' জানই নাযাবা মোকে পাহৰি, মই নাজানো নাযাবা মোকে পাহৰি। মৰহা ফুল বুলি তুমি পাৰি দিয়া, আকৌ বুলিবলে ফাটি যোৱা হিয়া, তুমি জোৰা দিলা আকৌ হাঁহিবলে, আজি কিয় সোণ পাহৰিব খোজা, এই কথা দুয়োকে দিয়া, মই নাজানো দুয়োকে দিয়া। প্ৰথম ভালে পোৱা কেনেকৈ পাহৰো, তেহে মনে জানা তোমাকে বিচাৰো। অ' দেহাত ৰাতি ৰাতি টোপনি খতি, সপোনতে তোমাকে বিচাৰি, ৰাতি ৰাতি টোপনি খতি, সপোনতে তোমাকে বিচাৰি। বগাকৈ ধুনীয়া দেখি মৰম লগা, পাহোৱাল কাটি দেখি প্ৰেমত পৰা, বুলি নাভাবিবা তেনে নহয় আমি, তুমি মোৰে সোণ মনি। অ' জানই নাযাবা মোকে পাহৰি, মই নাজানো নাযাবা মোকে পাহৰি, মই নাজানো নাযাবা মোকে পাহৰি। চ' গানটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত লিখিব। মইতো গানটো শুনি বহুত বেছিয়ে ভাল পাইছোঁ। চ' আপোনালোকেও কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট বক্সত আমাক লিখিব।
আৰু যদি তেওঁৰ পৰা গান শুনিবলৈ মন যায় তেনেহ'লে আমাক ক'ব, আমি তেওঁৰ লগত আকৌ লগ হ'ম আৰু তেওঁক পৰা বহুত ধৰণৰ গান আমি আপোনালোকক শুনাম। চ' আমি অলপ সময় পিছতে তেওঁৰ ভাগৰ কিছুমান নৃত্য আমি দেখিম। চ' বিহু ফক্স ডান্স। চ' এতিয়ালৈ আমি ইমানতে ৰখিছোঁ, অকণ পিছত আপোনালোকক আকৌ আমি লগ পাম।